হেল্ল' গাইজ নমস্কাৰ মই উপাসনাছ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু আজিৰ ব্লগটো মই এনেদৰে ষ্টাৰ্ট কৰিছোঁ। আচলতে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ মই নিজেই, কিন্তু সেই ভিডিঅ'টো ডিলিট হৈ গ'ল, গতিকে এনেদৰে আকৌ ষ্টাৰ্ট কৰিলোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, শেষত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু দেখিছে চাৰিওফালে ফুল, কি ফুল, কৰ ফুল, গোটেইখিনি ক'ম আপোনালোকক, গোটেইখিনি জনাম, গতিকে ভিডিঅ'টো চাই থাকক। আৰু আজি মই গুৱাহাটীত আহিলোঁ আৰু গুৱাহাটীত অহাৰো এটা বিশেষ কাৰণ আছে। কি কাৰণ সকলোখিনি আপোনালোকক জনাই আছোঁ। মানে মই বহুত এক্সাইটেড হৈ আছোঁ, মই বুলি নহয় আৰু হৈ আছে কিছুমানে। কি কাৰণ সেইটো আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। হয়তো এইটো ব্লগত দেখা নাপায়, আপোনালোকে নেক্সট ব্লগত দেখা পাব, গতিকে ভিডিঅ' চাই থাকিলে নিশ্চয় গমেই পাব। আৰু তাৰ আগতে এবাৰ গোটেই ফুলখিনি মই দেখুৱাই দিছোঁ। ইফালে মানে বহুত ফুল আছে, বিভিন্ন ধৰণৰ ফুলবিলাক ৰুৱে জেঠাই আৰু লগতে খেতিও কৰে। আচলতে এইটো ডাঙৰ কথা, গুৱাহাটীত থাকিও ইমান ধুনীয়াকৈ খেতি কৰি মানে ঘৰৰ বস্তুৰে খায়, সেইটো বহুত বেছি ডাঙৰ কথা। সেইফালে কৰিছে খেতি, দেখিছে এইফালে খেতি কৰিছে, মানে সেইফালে শাক পাচলিবিলাক ৰুইছে আৰু এইফালে চাৰিওফালে কেৱল ফুল। দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন। মই এতিয়া আছোঁ জেঠীমাহঁতৰ ঘৰত আৰু আপোনালোকক দেখুৱাই দিছোঁ গেটৰ পৰাই। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, এফালে কৰে শাক পাচলিৰ খেতি আৰু আনফালে ফুল, মানে চাৰিওফালে কেৱল ফুল আৰু ফুলৰ টাব। জেঠাই এনেদৰে খেতি কৰে ঘৰতে, বহুত ধুনীয়া পৰিৱেশ। আৰু হয়তো আপোনালোকে যদি মোৰ ব্লগ আগৰ পৰা চাইছে নিশ্চয় গমেই পাইছে, আগতে এবাৰ মই ভালদৰে দেখুৱাইছিলোঁ, তথাপিও এতিয়াৰখিনি আজি এনেদৰে দেখুৱাই দিলোঁ অকণমান। এতিয়া যাবলৈ ওলাইছোঁ অকণমান বাহিৰলৈ, মানে কিবা কিবি ল'ব লগা আছে। মই বৌৰ লগত যাওঁ, তালৈকে যাই পেলাই আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। আমি এতিয়া গৈ আছোঁ আৰু এইফালে আছে বৌ, মানে কুহিৰ মাক আছে। আমি গৈ আছোঁ বশিষ্ঠ চাৰিআলি, তাত কিবা ল'ব লগা আছে, আমি তাত ল'ম। আৰু জেঠীমাহঁতৰ ঘৰ কুহিৰ মামাহঁতৰ ঘৰ হয়, গতিকে কুহি ইয়াতে আছে, আপোনালোকক দেখুৱাম। তাই শুই আছে আৰু গৈ আছোঁ এতিয়া, বলক গৈ থাকোঁ, দেখুৱাই আছোঁ। গৈ আছোঁ আৰু বহুত দিনৰ পিছত এই ৰিক্সাত উঠিছোঁ, মানে পেডেল মাৰা ৰিক্সাত, চাইকেলৰ দৰে যে পেডেল মাৰে এই ৰিক্সাত। এতিয়াতো ই ৰিক্সাতে যাওঁ আমি, মানে বহুত বছৰ, 5-6 বছৰৰ পিছত উঠিছোঁ। গৈ আছোঁ, ভাল লাগিছে, মানে খোলা চাৰিওফালে হাৱা আহিছে। দাদা কি খবৰ? আৰু আপুনি দেখোন পেডেল মাৰা নাই ভৰিত? আজিকালি বোলে পেডেল নামাৰে, মানে নতুন কিবা চিষ্টেম, মই গমেই পোৱা নাছিলোঁ। এনেকুৱা ৰিক্সাত উঠি ভাল লাগে, মানে চাৰিওফালে হাৱাটো আহি থাকে যে, সেইকাৰণে গাড়ীতকৈ এই ৰিক্সাত উঠিয়ে ভাল লাগে, এই ৰিক্সাত যায়। লগ পালোঁ ৰিজুমণি বাক, মানে আমাৰ আগৰে চিনাকি আৰু ইউটিউবৰ পৰাই চিনাকি। ইয়াতে লগ পাই গ'লোঁ, আগৰে একো প্লেনিং নাছিল, তেওঁলোকেও আহি আছিল, আমিও আহি গ'লোঁ, ৰাস্তাটো ক্ৰছ হৈ পেলাই অকস্মাত লগ পাই গ'লোঁ। আৰু দেখিব নেক্সট ব্লগত, এতিয়া নকওঁ আৰু গম পাবই ন, পিছত গম পাব, ছাৰপ্ৰাইজ হয়, আপোনালোকে গম পাব পিছত। ভালদৰে লগ পাই আছোঁ, গতিকে সেয়া আৰু এতিয়া আমিও গৈ থাকোঁ, বাও গৈ থাকক। ঠিক আছে, বাই বাই, পিছত লগ পাম, বাই। আমি এতিয়া আহিছোঁ কিবা কিবি ল'বলৈ আৰু দেখিছে এইবোৰ বস্তু দেখিলেই আমাৰ মনটো ভাল লাগি যায়, নহয়নে বাৰু? বিশেষকৈ ছোৱালী আৰু মহিলাসকলৰ এইবোৰ বস্তুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছে, গতিকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ আৰু আমিও বস্তুখিনি লওঁ। গতিকে এয়া চাওক, দেখুৱাই আছোঁ আপোনালোকক।
বাপ্পাও আজিকালি কি ৰিক্সা আছে চাওকচোন, পেডেল মাৰিব নালাগে, এনাই যাই থাকে চাওকচোন। মই আজি গম পালোঁ। জ্বলি পেলাই ভিডিঅ' কৰিছোঁ আৰু এতিয়া আমি আহি আছোঁ তাৰ পৰা বজাৰ কৰি। আৰু আজিকালি কি ৰিক্সা আছে, বাপ্পাও পেডেল মাৰিব নালাগে, নিজে নিজে যাই থাকে। এই ৰিক্সা নহয় কিন্তু বেলেগ ৰিক্সা, মানে আগতে যে আমি গৈছিলোঁ সেই ৰিক্সা। এতিয়া গৈ আছোঁ ঘৰত, ব্লগ গৈ থাকোঁ আৰু ভিডিঅ' এনেকৈ কৈছোঁ চাওঁ। এইফালে গৈছে বৌৱে কিবা আনিবলৈ, আৰু আপোনালোকেতো জনাসকলে জানেই মই ফুচকা দেখিলে একেবাৰে ৰ'ব নোৱাৰোঁ, গতিকে এয়া ফুচকা দেখিয়ে গ'লোঁ কাষত আৰু খাম এতিয়া। তাৰ পৰা আহি পালোঁ আৰু এতিয়া আহিছোঁ ফুচকা খাবলৈ। এয়া দেখিছে ফুচকা আছে এইফালে, মানে মই ফুচকা খাই বহুত ভাল পাওঁ, ফুচকা মেইন, সেইকাৰণে য'তে দেখোঁ মানে ফুচকা খামেই আৰু। এইফালে ফুচকা আছে, দি আছে, এতিয়া মই ফুচকা খাই লওঁ। এয়া আহি পালোঁ জেঠাহঁতৰ ঘৰ, আৰু ইয়ালৈ আহিলে এই পৰিৱেশটো ইমান ভাল লাগে, চাৰিওফালে কেৱল ফুল, আৰু ফুলৰ মাজত থাকি এনেও বহুত ভাল লাগে। এয়া চোতালৰ পৰিৱেশ, আৰু এতিয়া আপোনালোকক দেখাম কুহিক, মানে তাইক আমি এৰি গৈছিলোঁ বহুত সময় হ'ল, তাই আছে ভিতৰত। এইফালে আছে আমাৰ কুহি, আৰু এতিয়া আমি চাহ খাম তাৰ পৰা আহি। আৰু কুহিক আপোনালোকে বহুত দিন দেখা নাই, মানে গুৱাহাটীত আছিলে। এয়া চাওক কুহি খোজকাঢ়িব পৰা হৈছে অলপ অলপ, আপোনালোকক দেখুৱাম, মানে তাই খোজকাঢ়ে এতিয়া অলপ অলপ। বাই মানে হাই দি দিয়ে, আৰু বাই বুলি ক'লে হাই দি দিয়ে। কুহি চাওঁ, এয়া কুহি, তাই খোজকাঢ়িব পৰা হ'ল, গতিকে ইফালে সিফালে এনেদৰে যাই থাকে এতিয়া। কুহিয়ে নাচি দিব, মানে নাচিছিল অলপ আগতে, কিন্তু এতিয়া নানাচে আৰু। এয়া চাওক, এই কুহি হাই হাই হাই। কুহি জোকাব পৰা হৈ গ'ল। এইফালে আছে জেঠীমা, মানে কুহিৰ আইতাক এইফালে আছে, আৰু আমি এতিয়া চাহ খাওঁ। কুহি আৰু কুহি নতুনকৈ খোজ কাঢ়িব পৰা হৈছে, খোজ কাঢ়িব পাৰি। কালি এয়া নাকত চালি দি গৈছে, খোজ কাঢ়িব পাৰি, নিজে নিজে খোজ কাঢ়ি আছিল, আৰু পৰিছে পূৰা একদম, পৰি পেলাই, কিন্তু কমা নাই খোজ কাঢ়াটো, পৰিলেও। এতিয়া ভাবিছোঁ আজিৰ এই সৰু ব্লগটো ইমানতে শেষ কৰোঁ। আপোনালোকক দেখুৱালোঁ অকণমান, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ পিছত যিটো ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ একেবাৰে মিছ নকৰিব, একদম পূৰা ধামাকা ভিডিঅ' আহি আছে। মানে মই যাৰ কাৰণে গুৱাহাটী আহিছোঁ, সেই নেক্সট ব্লগটোত আপোনালোকে দেখা পাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক, বাই বাই।